হে বন্ধু বান্ধৱীসকল আজি নিমখীয়া কিবা এটা খাবলৈ মন গ'ল ভাবিলো বনাও বুলি আহিলো পাকঘৰলৈ আৰু এয়া বনালো এমাহৰ কাৰণে আপোনালোকে এইদৰে বনাই থব পাৰিব সদায় সদায় নবনোৱাকৈ হৈ যাব এয়া চাওক ইমান যে ধুনীয়া হৈছে নহয় আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এটা মই গামলা লৈ লৈছোঁ গামলাটোতে এয়া 1 কাপ জোখাৰে ময়দা লৈছোঁ আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে দেই মিহি বগা আটাটো আৰু এফালে এচামুচ দিছোঁ হালধি আৰু এফালে দিছোঁ এচামুচ নিমখ মানে সোৱাদ অনুসৰি দিব নিমখটো আৰু এফালে অকমান কাসুৰি মেথি দি দিলোঁ আৰু লগতে কালজিৰা অকমান দি দিলোঁ আপোনালোকৰ আছে যদি বগা তিল আৰু আজৱাইনো দিব পাৰে মোৰ নাছিলে বাবে মই নিদিলোঁ কিন্তু থাকিলে দিলে বহুত বেছি টেষ্টি হয় আৰু এফালে ৰিফাইন অলপ দি এইদৰে হাতত মানে মুঠি হোৱালৈকে এইখিনি মানে ভালদৰে অকমান মুঠি ললোঁ আৰু বা নহবা এখন হেতাৰে দুই হেতা ৰিফাইন দিলেও হৈ যায় সৰু হেতাখনেৰে আৰু এতিয়া অকমান পানী দি কমকৈ পানী দি এইখিনি মঠি লম মানে কমকৈ পানী দি মঠিব লাগে দেই সৰহকৈ একেবাৰতে দি দিব নালাগে আৰু ডোটো বৰ বেছি টাইটো হ'ব নালাগে মানে ঢিলাও হ'ব লাগে এয়া ধৰিব পাৰিছেনে মই কিদৰে সানি লৈছোঁ ৰংটো যে ইমান ধুনীয়া লাগিছে ন হালধিটো দি দিয়াৰ কাৰণে আৰু এইফালে এচামুচতকৈ অকমান বেছি মই ময়দা লৈ লৈছোঁ বাটি এটাত আৰু এইফালে মই এই হেতাখনেৰে এহেতা বাটাৰ দিছোঁ আপোনালোকে ঘিউ দিব পাৰে দেই এইখিনি ভালদৰে এতিয়া মই লৰাই ল'ম মানে এইখিনি এটা বেটাৰ মই প্ৰস্তুত কৰি লৈছোঁ ইয়াত ধৰিব পাৰিছেনে এইদৰে হোৱাৰ পাছত আপোনালোকে এইখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু সেইখিনি যে আটাখিনি মই 5 মিনিটমান বা 10 মিনিটমান এইদৰে ঢাকি ৰাখিলেই হ'ল 10 মিনিটমানৰ পাছত এয়া উলিয়াই লৈ মই এইখিনি ভালদৰে আকৌ এবাৰ মঠি ল'লোঁ আৰু মঠি লৈ এইফালে সৰু বল বনাই ল'লোঁ মানে ৰুটি যিদৰে বনাওঁ সেইদৰে বল কৰি ল'লেই হ'ল আৰু এইফালে বেলি ল'লোঁ বেলি লৈ ইয়াত মই যিখিনি যে বেটাৰ বনাই থৈছিলোঁ মানে যিখিনি মই সেই মিশ্ৰণটো বনাই থৈছিলোঁ ময়দা আৰু বাটাৰ দি সেইখিনি ওপৰত লগাই দিলোঁ আৰু লগাই আৰু এখন ৰুটি বেলি এইফালে দি দিলোঁ মানে আপোনালোকে 4খনমান ৰুটি ইয়াৰ বলটো মানে ৰুটি বেলি থৈ দিব আৰু এইফালে এখনকৈ মই এইদৰে ঘিউ আৰু মানে বাটাৰ আৰু ময়দাৰ পেষ্টটো লগাই গৈছোঁ আৰু 4খনমান মানে ৰুটি এইদৰে লগাই ল'লোঁ আৰু লাহে আপোনালোকে এইখিনি মানে বেছি প্ৰেছাৰ নিদিয়াকৈ এইখিনি বেলি ল'ব মই অলপ ডাঙৰ কৰি ল'ম এইখিনি বেলি ধৰিব পাৰিছে আৰু এতিয়া লৈছোঁ মই এটা দৰবৰ ঢাকনি আৰু এইটোতো সব ঘৰতে থাকে ন সৰু ল'ৰা-ছোৱালী থাকিলেতো থাকিব আৰু ডাঙৰ মানুহে খোৱা হয়ে দৰব আৰু এইদৰে কাজু চেপ দি মই কাটিব লৈছোঁ এয়া ধৰিব পাৰিছে না এইখিনি যে থাকি গৈছে এইখিনিও লোকচান নহয় দেই মানে আকৌ বল বনাবলৈ দৰকাৰ নাই আৰু এখন কষ্ট কৰিবলৈ এইদৰে কাটি দিব হৈ যাব ইমান কষ্ট নকৰাকৈ হৈ যাব আৰু হেতু এটা বেলেগ ডিজাইন উঠে এইটো কাজু ডিজাইন হেতু এটা বেলেগ ডিজাইন উঠে দেখি বহুত বেছি ভাল লাগে এফালে মই কেৰাহীখনতে ৰিফাইন অলপ দি এইখিনি গৰম হ'বলৈ দিলোঁ আৰু এয়া দেখিছেনে অলপমান গৰম একদম ধোঁৱাধাৰ গৰম হ'ব নালাগে দেই পুৰা ধোঁৱা ওলোৱা গৰমটো অলপ নৰ্মেল গৰমটো হ'ব লাগে হোৱাৰ পাছত এইদৰে ইয়াত মই এইখিনি দি গৈছোঁ দেখিছেনে আৰু চেপকেইটা ধুনীয়া হৈছে ন কাজু চেপত বিৰাট ধুনীয়া লাগিব আলহীক দিলে যে আপোনালোকে বহুত বেছি ভাল লাগিব দেখিবলৈ আৰু এয়া ধৰিব পাৰিছে মই ধুনীয়াকৈ এইখিনি দি গৈছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই মেলি ভালদৰে ভাজি ল'ম মানে ইলুটি কৰি ভালদৰে ভাজি ল'ম আৰু গেছটো অলপ মিডিয়ামত ৰাখিব হাইত নাৰাখিব প্ৰথমতে মিডিয়ামতে এইদৰে ভাজি ল'ব অলপ দেৰি আৰু তাৰ পাছত এয়া দেখিছেনে মই ইলুটি কৰি এইদৰে ৰং অহাৰ পাছত সুন্দৰকৈ কাঢ়ি লৈছোঁ তেল থাকিবলৈ নিদিব দেই পাৰিলে টিচু পেপাৰ ব্যৱহাৰ কৰিব পাৰে আৰু শেষত মই অকণমান ক'লা নিমখ দি দিছোঁ আপোনালোকে ইয়াত জলকীয়া গুড়ি মানে কাশ্মীৰী ৰেড চিলিটো অকণমান দিব পাৰে তেতিয়া মানে অকণমান বেলেগ এটা ফ্লেভাৰ আহিব বা মই অকল ইয়াত এই ক'লা নিমখে দিলোঁ শব্দটো শুনিলেনে বাৰু ইমান বেছি যে মচমচীয়া হৈছে ন 15 দিনৰ কাৰণে বা এমাহৰ কাৰণে আপোনালোকে আৰামত ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু একদম মানে বিৰাট ধুনীয়া হয় তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আকৌ দেই লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আহিছোঁ আজিলৈ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম